हेलो गाइस वेलकाम बैक टू न्यू ब्लॉग। तो আজি হাঁহৰ ৰেচিপিটো দি আছোঁ, মানে কালি বনাইছিলোঁ যে হাঁহ আৰু কোমোৰা দি, তো তাৰ ৰেচিপিটো দি আছোঁ। তো আপোনালোকে চাওক, আৰু বাকী যদি কালিৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ইয়াত লিংকটো আহি আছে, তো ইয়াত ক্লিক কৰি চাব পাৰে। ফাৰ্ষ্টে এই ভিডিঅ'টো চাই লওক একেবাৰে লাষ্টলৈকে, তাৰপিছতে ইটো ভিডিঅ' চাব। তো এতিয়া আমি তাকে মাংসখিনি ভালকৈ উলিয়াই লওঁ ইয়াৰ পৰা। কি হালধি লগাই মেলি দিছে নি? আচ্ছা, মানে সিহঁতে পূৰা হালধি চালধি লগাই পেলাই পুৰি দিছে। এতিয়া এইখিনি অকণমান দি পানীত তিয়াই থওঁ। পানীত তিয়াই থ'লে তেলটো গুচি যাব নি? নাযায়, কেনেকৈ তেল যাব বাৰু? পানী অকণমান দি তিয়াই থওঁ, মানে অকণমান বৰফৰ হেৰি হৈ আছেতো, পানীত তিয়াই থওঁ। তাৰপিছতে মাংসটো বাৰু ভালেই আহিছে, তেলো আহিছে আজি। আজি মাংসটো ভাল হ'ব লাগে। তো চাওঁ এতিয়া কেনেকুৱা হয়। আজি মই বনাম কোমোৰা, এইটো কোমোৰা দেখুৱাই আছোঁ। এইটো কোমোৰা, তো আজি কোমোৰা দি হাঁহ হ'ব। তো এতিয়া কাটিম কোমোৰা। ভাল ওলাবনে? নখ মাৰি চাইছ নাই? নখ মাৰি চাই কি পালি? কোমোৰাত নখ মাৰি চাই নি? কোমোৰাত নখ মাৰি চাই কোমল পালে গাইছ। বঢ়িয়া। এতিয়া এইটো ধুনীয়াকৈ কাটি লওঁ। এইটো এতিয়া ধুনীয়াকৈ কাটি লওঁ। তাৰপিছতে দেখাই আছোঁ। তাক ইচাৰা দি আছোঁ, ওপৰলৈ উঠা। নালাগে। তাকে এতিয়া ভালকৈ ধুই ল'লোঁ মাংসখিনি। এইখিনি বনাম হাঁহ কোমোৰা। এইখিনি থৈ দিব হেৰি কি বুলি কয়, মানে ফ্ৰাই বনাব আৰু অকণমান ড্ৰাই ফ্ৰাই টাইপত বনাব। বাকী তাকে এতিয়া চাহ খাই লওঁ আৰু। ষ্টাৰ্ট হ'ল? হেৰি বাঢ়িছে? অ'কে। তো এতিয়া ইয়াত অলপ মিঠাতেল দিম ভালকৈ। ইয়াত আদা আৰু নহৰু আছে। এইটো আদা নহৰু পেষ্ট অকণ হৈ যাব ন পনীৰৰ কাৰণে অলপ থ'লে হ'ব। এতিয়া ইয়াত মই এইটো শুকান জলকীয়া তিয়াই থৈছিলোঁ আৰু জালুক তিয়াই থৈছিলোঁ, এইকেইটা দি দিম। এতিয়া এইখিনি ভালকৈ মিক্সিত ধুই তো এইখিনি পেষ্টখিনি ভালকৈ কৰি ল'লোঁ। এইফালে কোমোৰা, পিঁয়াজ আৰু হাঁহৰ মাংস। বাকী মছলাৰ ভিতৰত জিৰা গুড়ি দিম, তাৰপিছতে অলপ জালুকৰ গুড়ি দি দিম। তো ইয়াত এতিয়া আমি এই পেষ্টখিনি দি দিম। নহৰু, আদা আৰু জালুক আছে, দি দিম। সেইখিনি এতিয়া ভালকৈ ভাজি ল'ম। ইয়াত অলপ দি দিম নিমখ। তাৰপিছতে ইয়াত দিম এতিয়া জিৰা গুড়ি। এইখিনি জিৰা গুড়ি মানে নহয় নি? ধনিয়া জিৰাটো জিৰা গুড়ি ক'ত আছে? সেইটো ইফালে আছে। নাই ইয়াত নাই, এইফালে আছে। এইফালে নহয়, এইফালে চোৱা। সেই পেষ্ট চেষ্টখিনি কৰি দিম।
এইখিনি জিৰা গুড়ি এতিয়া জিৰা গুড়ি অলপ দি দিম তো এতিয়া ইয়াত হাঁহৰ মাংসখিনি দি দিম ভালকৈ লগাই দিওঁ হাঁহটো পুৰি পেলাই হেৰি কৰিছে ন পুৰা এটা গোন্ধ আহিছে স্মকি গোন্ধ এটা মানে মেইনলি সেয়া আৰু নোমখিনি এৰুৱাবৰ কাৰণে পুৰি দিয়ে ন এতিয়া ইয়াৰ ওপৰত দিম হালধি এতিয়া অলপ হালধি দি দিওঁ এইখিনি লৰাই পেলাই অকণমান দেৰি ঢাকি থ'ব লাগিব কোমোৰাটো দেৰিকৈ দিম মানে মাংসখিনি যেতিয়া সিজিব কোমোৰা ধুনীয়াকৈ সিজিব এইখিনি হৈ গ'ল লৰাই ল'লোঁ এতিয়া গেছটো কমাই ঢাকি থওঁ তো গাইজ যেতিয়া এইখিনি ভালকৈ ঢাকি দিলোঁ তাৰপিছতে যেতিয়া হেৰি হ'ব তাৰপিছতে জালুকৰ গুড়ি দিম আৰু কোমোৰাখিনি দিম তো চাই থাকক আপোনালোকে তো দেখুৱা এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ তাৰপিছতে এতিয়া ইয়াত দিম অলপ জালুকৰ গুড়ি তাৰপিছতে এতিয়া ইয়াত দিম কোমোৰা কোমোৰা কাটি থৈছোঁ ভালকৈ এইখিনি ধুনীয়াকৈ সিজিবলৈ থৈ দিওঁ আৰু মানে মাংসও সিজিব ভালকৈ আৰু কোমোৰাখিনিও ধুনীয়াকৈ সিজিব হৈ গ'ল লৰাই ল'লোঁ ভালকৈ ধুনীয়াকৈ ঢাকি থৈ দিওঁ যেতিয়া হ'ব ভালকৈ সিজিব তেতিয়া দেখুৱাই আছোঁ টেষ্ট কৰি দেখুৱাই আছোঁ হাঁহ চাওঁ কি হৈছেগৈ তেল ওলাইছে খালি কালাৰ ব্লেক হোৱাগৈ নাই হৈ যাব ড'ন্ট ৱৰি নে জুইক মিক্স কৰিছে নি আকৌ হাঁহে হা মই কৰাই দিম ব্লেক কৰাই দিবা ঠিক আছে চাওঁ বাৰু দেই গাইজ আমি চাওঁ এতিয়া ইয়াত অকণমান পানী দিম গৰম পানী এতিয়া এইখিনি ঢাকি দিম ভালকৈ গাইজ এইখিনি পূৰা ধুনীয়াকৈ হৈ গ'ল এতিয়া পূৰা মজা হৈ গৈছে কালাৰো হৈছে বঢ়িয়া এফালে কোমোৰাও সিজি গ'ল আৰু কোমোৰা ভাঙি গ'ল টুকুৰা টুকুৰি হৈ গ'ল তাৰপিছতে এতিয়া ইয়াত দিম অকণমান গৰম মছলা এনেকৈ অকণমান গুড়ি কৰি লৈছিলোঁ গিলাচৰ ভিতৰতে অকণমান জাষ্ট এনেই দি দিওঁ টেষ্টটোৰ কাৰণে জোল আৰু বনাব লাগিব নে ইমানো হৈ যাব হ'ব ঠিক আছে তো এতিয়া ইয়াক টেষ্ট কৰিবলৈ এটুকুৰা মাংস উলিয়াই দিওঁ
একেবাৰে আৰু লগতে কোমোৰা এটুকুৰা অকণমান জোল টেষ্ট কৰিছা গৰম হৈ আছে লৈ লৈছা নিমখ হৈছে নে খাই দিছোঁ জলদি খা ফাৰ্ষ্টে জোলখনকে টেষ্ট কৰচোন নিমখ চিমখ হৈছে নাই হৈছে নিমখ বঢ়িয়া হৈছে বঢ়িয়া মাংস আহিছে কোমোৰা সিজিছে মাংস পিচ খা অ'কে গাইজ তো এইখিনি এতিয়ালৈকে নমাই দিওঁ তাৰপিছতে ভাত বাঢ়ি খাই দেখুৱাই আছোঁ একদম ধুনীয়াকৈ হ'ল আলহীক নিদিছা নিজলৈ বিলাই লৈছে रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके 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 ধুনীয়া আছে বঢ়িয়া হাঁহৰ মাংস আহিছে মই লাগিছে আকৌ